অসম আন্দোলন চতুৰ্থ খণ্ড। নমস্কাৰ। সমূহ অসমবাসীলৈ সেৱা জনাইছোঁ। যোৱা 6 বছৰীয়া অসম আন্দোলনৰ প্ৰথম খণ্ডৰ পৰা তৃতীয় খণ্ড 82 বৰ্ষলৈকে আলোকপাত কৰা হৈছিলে। আজিৰ চতুৰ্থ খণ্ডত 84 আৰু 85 বৰ্ষৰ আন্দোলনৰ কিছু তথ্য দিব খুজিছোঁ। 1984 বৰ্ষ 19 জানুৱাৰীত যোৰহাটত জাতীয় অভিৱৰ্তন, 3 ফেব্ৰুৱাৰীত 36 ঘণ্টীয়া পথ বন্ধ, 13 ফেব্ৰুৱাৰীত ৰাতি 1:30 বজাত আমাক পুলিচৰ দ্বাৰা গ্ৰেপ্তাৰ, 14 ফেব্ৰুৱাৰীত কলা দিৱস, 9 এপ্ৰিল জাতীয় কৰ্মসূচী কৰ্মশালা, 15 জুন অসম বন্ধ, 24 জুন চৰকাৰৰ লগত আলোচনা, 21 নৱেম্বৰ তিনিদিনীয়া জাতীয় অভিৱৰ্তন। এই অভিৱৰ্তন যোৰহাটত অনুষ্ঠিত হয়। 1984 বৰ্ষৰ সময়ছোৱাত সমগ্ৰ অসমবাসী 83ৰ সেই তুমুল সংঘৰ্ষত বৰ ভাগৰুৱা অনুভৱ কৰিছিলে। আপোনজনক হেৰুৱাই অতি মৰ্মাহত হৈছিলে। অন্যহাতে বিকলাংগ হৈ পৰা সকলে ভৱিষ্যত জীয়াই থকাৰ হেঁপাহবোৰ ভাগি ছিগি চুৰমাৰ হৈ গৈছিলে। বিধৱাৰ কৰোণ কন্দনে সহস্ৰজনৰ অন্তৰৰ কোণত ঘনে ঘনে আঘাত কৰিছিলে। পুত্ৰহাৰা পিতৃ-মাতৃসকলে চিৰদিনলৈ পুত্ৰক হেৰুৱাই হাঁহ বোপাই বুলি বুকুত ভুকুৱাই ইনাই বিনাই কান্দিছিলে। সংঘৰ্ষত জৰ্জৰিত সকলে নিজৰ ঘৰ দুৱাৰ হেৰুৱাই মুকলি আকাশৰ তলত বিনিদ্ৰ ৰজনী পাৰ কৰিছিলে। পুলিচ CRP বাহিনীৰ দ্বাৰা কত জীয়াৰী বোৱাৰী ধৰ্ষণ হ'ল, নিৰ্যাতিতা হ'ল, তাৰ সীমা নাই। আন্দোলনকাৰী দমনৰ নামত নিৰপৰাধীসকলৰ ওপৰত কৰা অত্যাচাৰৰ কথা ভাবিলে চকুলো ওলায়। পুলিচৰ দৃষ্টিৰ পৰা নিজক বচাই ৰাখিবলৈ গৈ ঘন হাবি জংঘলত অনাহাৰ অনিদ্ৰাই দিন ৰাতি কটোৱা সকলে আপোনজনৰ মৰমৰ পৰা বঞ্চিত হোৱাৰ বেদনা, গ্ৰেপ্তাৰ হোৱা আন্দোলনকাৰীসকলৰ ওপৰত পুলিচ CRPহঁতৰ বৰ্বৰ নিৰ্যাতন, জেল হাজোতত বন্দীত্বৰ শিকলি পিন্ধা সকলৰ দুচকুত চকুলো, নিৰ্যাতিতসকলৰ আৰু নিৰ্যাতনত ভুগি ভুগি মৃত্যুক আঁকোৱালি লোৱাসকলৰ পৰিয়ালৰ হিয়া ভঙা কান্দোন, চৰকাৰ আৰু পুলিচ বাহিনীয়ে মানুহ হত্যা, মানুহৰ তেজেৰে ফাকু খেলাৰ সেই আনন্দই হয়তো খন্তেকলৈ আমোৱাইছিল। কিঞ্চিত সময়ৰ বাবে যেন অসমখন, অসমৰ মানুহবোৰ ভাগৰুৱা অনুভৱ কৰিছিল আৰু খন্তেকৰ বাবে নীৰৱে যেন নিদ্ৰাৰ শীতল কোলাত শুই পৰিছিল। 84 বৰ্ষটো এনেদৰেই কি কৰিম কি নকৰিম, লক্ষ্যত উপনীত হ'ব পাৰিম নে নোৱাৰিম, এই কথা ভাবি ভাবি ছাত্ৰ সংগঠনে ভাগি যোৱা হৃদয়বোৰ পুনৰ ঠান-ঠিক লগাই পৰৱৰ্তী সময়বোৰৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিলে। ছাত্ৰ শক্তি যে এক মহান শক্তি, সেয়া পৃথিৱীৰ মানৱ জাতিয়ে উপলব্ধি কৰিবলৈ বাধ্য হ'ল। মনত পুনৰ অদম্য শক্তি আহৰণ কৰিলে ছাত্ৰ সন্থাই। শত শত শ্বহীদেও ৰিঙিয়াই ক'বলৈ ধৰিলে, ভয় নকৰিবা, আমি সদায়েই আছোঁ তোমালোকৰ লগত, তোমালোক আগুৱাই যোৱা। আমি অসমীয়া জাতি তেজ দিম, প্ৰাণ দিম, তথাপিও দেশ মাতৃক বিদেশীৰ কবলৰ পৰা ৰক্ষা কৰিম। আহি পালে 1985 সেই বৰ্ষটো, 6 বছৰীয়া অসম আন্দোলনৰ শেষৰ বৰ্ষটো। 26 জানুৱাৰী গণৰাজ্য দিৱস বৰ্জন, 28 জানুৱাৰী আলোচনাৰ বাবে ছাত্ৰ সংগঠন দিল্লীলৈ যাত্ৰা, 29 জানুৱাৰী দিল্লীত আলোচনা, 12 মাৰ্চ ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচিত প্ৰতিনিধি, সৰু অসম ছাত্ৰ সন্থা আৰু গণসংগ্ৰাম পৰিষদৰ নিৰ্বাচিত প্ৰতিনিধিৰে দল গঠন।
8 মাৰ্চ গৃহ সচিবৰ লগত আলোচনা। 7 মে নেতৃত্ববৰ্গৰে দিল্লীত আলোচনা আৰু ব্যৰ্থ হয়। 6 জুন মেৰাপানীত সংঘৰ্ষ হয়। 14 জুন 12 ঘণ্টীয়া অসম বন্ধ। 9 জুলাই মেৰাপানীত পুনৰ সংঘৰ্ষ। 29 জুলাই কেন্দ্ৰীয় গৃহ সচিবৰ লগত পুনৰ আলোচনা। 9 আগষ্ট প্ৰফুল্ল মহন্তৰ লগত প্ৰতিনিধি দল পুনৰ দিল্লী যাত্ৰা। 15 আগষ্ট ৰাতি 2:45 অসম চুক্তিত স্বাক্ষৰ। কিন্তু সেই সময়ৰ হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে বিদেশী নাগৰিকৰ সুৰক্ষাৰ স্বাৰ্থত অবৈধ প্ৰব্ৰজনকাৰী ন্যায়াধিকৰণৰ দ্বাৰা নিৰ্ণয় কৰা INDT আইনখন বাতিলৰ সম্পৰ্কত চুক্তিত কোনো ধৰণৰ সন্নিৱিষ্ট নোহোৱাত সমস্যাই দেখা দিলে। যদিও 2000 চনত গণপৰিষদৰ নেতা শ্ৰীযুত সৰ্বানন্দ সোণোৱালদেৱে এই আইনৰ বৈধতাৰ প্ৰত্যাহ্বান জনাই ন্যায়ালয়ত আবেদন দাখিল কৰাত 2005 চনৰ 12 জুলাই তাৰিখে গোচৰ মৰ্মে PK গোচাৰপীঠে অসাংবিধানিক আখ্যাৰে আইনখন বাতিল কৰিলে। তৎসত্ত্বেও 5(8) অনুচ্ছেদ 1971 চনৰ 25 মাৰ্চৰ পাছত অসমত সোমোৱা বিদেশীক চিনাক্ত কৰি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব বুলি লিপিবদ্ধ কৰা হ'ল। যদিও আজি আকৌ কিছুমান সমস্যাই দেখা দিলে, তাৰ বাবে 1951 চনৰ NICৰ উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ বিষয়টোৱে এই সমগ্ৰ বিষয়টো ভৱিষ্যতৰ বাবে ধূসৰ কৰি পেলালে। এই ক্ষেত্ৰত বিভিন্ন ৰাজনৈতিক দলৰ সদিচ্ছা, সংগঠনৰ অৰিয়া-অৰি, ৰাজনৈতিক দলসমূহৰ দায়বদ্ধতা, অভিযোগ প্ৰতি অভিযোগ আদি সদায়েই প্ৰশ্ন উঠি আহিছে। অন্যহাতে অবৈধ নাগৰিক হস্তান্তৰত আন্তৰ্জাতিক স্বীকৃতিপ্ৰাপ্ত চুক্তি নথকাটো বিদেশী বহিষ্কাৰৰ প্ৰক্ৰিয়াত হেঙাৰ হিচাপে থিয় দিলে। গতিকে অসম চৰকাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ লগত আলোচনা কৰি সন্মুখৰ এনে প্ৰতিবন্ধকতাসমূহ দূৰ নকৰিলে অসম কেতিয়াও বিদেশীমুক্ত নহ'ব। এই আলোচনাৰ লগত 855 জন শ্বহীদৰ কেঁচা তেজৰ মূল্য অন্তৰ্নিহিত হৈ আছে। গতিকে অসম চৰকাৰে সঠিক পথত খোজ আগবঢ়াওক, এখন বিদেশীমুক্ত অসম গঢ়ি তোলক। ভৱিষ্যত আহিব লগা দিনবোৰ অসমৰ অসমীয়া জাতিৰ বাবে যাতে ত্যাগীৰ পুনৰাবৃত্তি কোনোদিন নহয়, অসমীয়াৰ তেজেৰে অসমত ফাকু খেলাৰ পৰিস্থিতি যেন আকৌ কাহানিও সৃষ্টি নহয়, অসমীয়া ভাই বন্ধুক যাতে কোনোদিন হেৰুৱাবলগীয়া নহয়, তাহানিৰ এজন আন্দোলনৰ সাধাৰণ নিৰ্যাতিত ব্যক্তি হিচাপে অসম চৰকাৰলৈ গুহাৰি জনালোঁ। আজিলৈ 4ৰ্থ খণ্ডৰ পৰা বিদায় লৈছোঁ। শেষৰ